friends, welcome to my YouTube channel Rupam Bora Vlog channel today. আৰু আজি বহুত দিন হল ভিডিও দিব পৰা নাই লগতে লকডাউন চলি আছে কাৰণে ভিডিও দিয়া নাছিলো আৰু এটা মই ভিডিও এটা বনাইছো আজি বনাম আৰু এই ভিডিওটো কৈ দিছো তো বহুত অকমান কৈ খুজি আছে মানে কেনেকুৱা সিস্টেমৰ ভিডিও মই এটা ভিডিও 27 তাৰিখে আপলোড কৰিম এই ভিডিওটোত আপোনালোক যদি ব্লগাৰ মানে যদি আপোনালোকে ইউটিউবাৰ আৰু মানে সকলোৱে দিব পাৰিব ভিডিও সো আপোনালোকে যিকোনো জায়গা দেখাব পাৰিব লগতে আপোনালোকৰ ঘৰখন দেখুৱাই মানে ভিডিওটো দিব পাৰিব সেইটো মই কোনো কথা কোৱা নাই বাহিৰত যাব লাগে সেইটো কোৱা নাই আৰু ভিডিওটো 27 তাৰিখে মই আপলোড কৰিম আৰু 26 তাৰিখৰ আগত যদি ভিডিওটো দিয়ে তেতিয়াহ'লে অলপ ভাল হ'ব লগতে আৰু আগত যিটো মানে দুটামান পিছৰ দিকে শৰ্ট আহি আছে মাছ ধৰা এইকেইটা যাতে কোনো কমেণ্ট কৰি নকয় এইটো হেৰিত মাছ নধৰে আৰু মাছৰ পোনা দিয়া সময় লগতে এই জানো কিন্তু মাছবোৰ ধৰিয়ে থাকে আৰু কৰিম কি সো দেখুৱাম পিছৰ দিকে আৰু ভিডিওটো বহুত দীঘলীয়া নহয় আৰু এৰ পিছৰ পৰা যিবোৰ ভিডিও আহিব সো মানে অলপ ষ্টেণ্ডাৰ্ড টাইপৰ ভিডিও আহিব মানে জিটি ভিডিও দি নাথাকো লগতে কি কম সো বহুত দিন ভিডিও দিব পৰা নাছিলোঁ আজি ভিডিওটো দি দিলোঁ তো ভাল লাগিছে সো লগ পাই আৰু ভিডিওটো এইখিনিতে সমাপ্ত কৰিম পিছৰ দিকে শৰ্টকেইটা চাই লওকচোন আৰু মই এতিয়া বৰ্তমান আমাৰ মানে ঘৰৰ কাষতে আছোঁ আৰু পানীও পৰি আছে বৰষুণো দি আছে এয়া চাব পাৰে পিছফালে এইটো নদী লগতে নদী বুলি ক'ব পাৰি আৰু কিবা দোন নে কিবা বুলি কয় দেই সো আৰু এইটো মাছ নেকি নহয় এইখন মোৰ পিছফালে সাঁকো এখন আছিল সাঁকোখনো প্ৰায় সাঁকোখনত লাগু হৈ গৈছে পানী আৰু এইটো চাইডে চাওক বানপানী উঠি গৈছে আৰু চাব পাৰে এইটো চাইডে বানপানী মানে এইবাৰ অলপ আগতীয়া টাইপত হৈছে নে কিবা ক'ব নোৱাৰোঁ মানে কৰোণায়ো হেৰি কৰি আছে লগতে বানপানীও আহি গৈছে সো অলপ মানুহবোৰৰ ডিষ্টাৰ্ব হৈছে কাৰণ আমাৰ চতালৈ ভিডিঅ' বনোৱাটো অলপ টান আৰু চতাটো কিছু ফুট মানে ফাটা আমাৰ নহয় এই ঘৰৰ মানুহৰ সো ভিডিঅ'টো আজি কিবা এটা ক'ব গৈ আছোঁ সো বহুতখিনি মানে লগাই এই ভিডিঅ'টো দিম সো আৰু অলপ ভিডিঅ'বোৰ মই মানে ষ্টেণ্ডাৰ্ড টাইপৰ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম লগতে যিটি ভিডিঅ' আপোনালোকৰ চাই হয়তো বৰিং হয় সেইবাবে অলপ ষ্টেণ্ডাৰ্ড ভিডিঅ' দিম চাইও অলপ ভাল পাব এইফালে চাওক পানী প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব লগতে ছাবস্ক্ৰাইব যদি লাইক যদি কৰা নাই ভিডিঅ'টোত লাইক কৰিব আৰু এইফালে মই উঠি আছোঁ নেকি মায়া আৰু চাউণ্ড কোৱালিটিটো কেনেকুৱা আহিছে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ আজিলৈ লৈছোঁ বিদায়।